নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ আসাম চিল্কৰ ইউটিউব চেনেললৈকে। আজি আপোনালোকৰ আগলৈকে লৈ আহিছোঁ এযোৰ পাটৰ কাপোৰ। এইযোৰ আপোনালোকৰ শুৱালকুছিৰ হাতেৰে বনোৱা পাটৰ কাপোৰ। কাপোৰযোৰৰ কামটো হ'ল আপোনালোকৰ গুণা ৱৰ্কত পাব আৰু ওপৰখিনি সূতা ৱৰ্ক পাব খুবখিনি। গোটেই কাপোৰযোৰ আপোনালোকৰ হাতেৰে বনোৱা, লগত আপোনালোকে শুৱালকুছি লেবৰেটৰী চিলমাৰ্কটো পাব। মেখেলাখন আৰু ব্লাউজ পিচটো আপোনালোকে ৰাণী কালাৰত পাব, যোনটো ডাৰ্ক কালাৰৰ। আৰু কাপোৰযোৰ এটা খুব ধুনীয়া শ্বাইনিং পাব, যিটো আমাৰ পিয়ৰ শুদ্ধ পাটত পোৱা যায়। যিহেতু কাপোৰযোৰ আপোনালোকৰ পিয়ৰ হয়। যদিহে আপোনালোকে আমাৰ এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি দিব। আমি যিমানখিনি পাৰোঁ সদায় নতুন নতুন এযোৰ কাপোৰৰ আপডেট লৈ আহিবলৈ চেষ্টা কৰোঁ আৰু আগলৈও দিবলৈ চেষ্টা কৰিম। এইখন আপোনালোকৰ মেখেলাখন আপোনালোকৰ ডাৰ্ক ৰাণী কালাৰত পাব আৰু লগত গল্ডেন গুণাৰ কাম পাব। কেমেৰা ভিডিঅ'ত মানে অলপ কালাৰটো বেছিয়ে ডাৰ্ক আহিছে। ওপৰখিনি আপোনালোকে গুণা ৱৰ্কত পাব মেখেলাখনৰ। আৰু কাপোৰযোৰৰ দামটো আমি ডেছক্ৰিপশ্যনত দি দিম, গোটেই ডিটেইলছখিনি। আপোনালোকে ঘৰত থাকিয়ে ল'ব পাৰিব কাপোৰযোৰ। আশা কৰিছোঁ আমি আকৌ অন্য এটি ভিডিঅ'ত আপোনালোকক লগ পাম বুলি। তেন্তে আজিলৈ আমি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।